নমস্কাৰ বন্ধুসকল, মই আছোঁ লখিমপুৰ ঢকুৱাখানা ঘিলাগুৰি গাঁৱত আৰু আজি নিমন্ত্ৰণ কৰিলে অলপ সাজ পানী খাবৰ কাৰণে। তাকে অলপ কি সাজৰ লগত দিছে দেখুৱাও, ভিডিঅ'টো চাব এশলৈকে। এয়া প্ৰথমতে এয়া সাজ দিলে, এয়া মাংস আলু, এয়া আলু, ইয়াত দিছে আলু নিমখ, তাৰপিছত এয়া মাংস, এয়া সাজ লগত কলডিল, লগত আছে কলডিল, মাংস লগত কলডিল ভাজি এয়াই আৰু পৰম্পৰা লগত অলপ তাকে বহি তাকে আমি একেলগে সাজ অলপ খাওঁ আৰু মনত আনন্দ কৰিছোঁ। মনত আনন্দ কৰিছোঁ। এয়া মই খাই লওঁ দেই ৰাইজসকল। হ'ব ৰখাই দিয়া, এতিয়া আধা হ'ব। জ্বলাটো দিলে জ্বলাটো কম থওঁ, মোক নাদাখাবি, চুলি তুলি পকি দি দিম। এইফালে জুইশাল জ্বলি আছে। আমাৰ গগৈদা ভালে মাংস দিলে